মই বন্তি বৰাই স্বাগতম জনাইছোঁ বন্তি ব্লগছৰ আইননীতি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই চাগে। মোৰো বৰ্তমান ভাল। মই এতিয়া ভাত পানী খাই মেলি এনেই অকণমান বোলো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মইনো দিনটোত কেনেকৈ আছোঁ, কি কৰিছোঁ। মোৰ বেটাই মামা ভাত খাইছে, এইপিনে টিভি চাইছে, ভাত খাইছে, এইপিনে টিভি লগাই পেলাই টিভিটো নহ'লে মানে একোৱেই নকৰে। টিভি নহ'লে মোবাইল হ'লেহে হয় আৰু। আপোনাক কিবা এটা কৈ দিয়া, কৈ দিয়া। আমাক কিহে খাইছে কৈ দিয়াচোন। মাছ ভাত দেখাই কিহে খাইছে দেখাই দিয়া। জিজিয়ে খাইছে, মই মাছে ভাত খাইছোঁ কৈ দিয়া। মোক কাক খুৱাইছা? আপোনালোকক ভাত খুৱাই দিছে, দেখিছেনে? ইমান মানে হেৰি কৰিছে, মৰম কৰিছে। আপোনালোকেও তাৰ হয় প্লিজ, তাৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু তাক যদি ভাল লাগে কমেণ্ট কৰি জনাব। আৰু কিবা এটা কৈ দিয়াচোন, তুমি কিবা এটা কৈ দিয়া। মই এতিয়া এটা বস্তু খাম, আপোনালোককো দেখাম। মানুহজনে বজাৰৰ পৰা আনি থৈছে, খাইছেনে আপোনালোকে ক'ব। বতৰৰ ফল বতৰত খাব লাগে নহয় জানো? সেইবাবে মানুহজনে আনি থৈছে। এইটো কি বাৰু ক'বচোন আপোনালোকে নামটো। যদি খাইছে কমেণ্ট কৰিব, যদি নাই খোৱা তথাপিতো কমেণ্ট কৰিব। এইটো মই এতিয়া খাই লওঁ। এই দলিয়া চাবলে আমাৰ দলিয়া খাই লোৱা, খাই লোৱা। এইটো দেখি কাৰ কাৰ লোভৰ পানী কৰিছে বাৰু? ইমান ভাল খাবলৈ, মিঠা টেঙা, একদম মিঠাও নহয় টেঙাও নহয়, খাবলৈ ভাল আৰু। টেঙা খাই কোনে কোনে ভাল পায় জনাবচোন। মই খাই কিন্তু বহুত ভাল পাওঁ। তো মই বনাবলৈ লৈছোঁ এতিয়া কেক। ঘৰতে অতি সহজে বনাব পৰা কেক এটা। এইপিনে আমাৰ হাজবেণ্ড কামৰ পৰা আহিলে, গা ধুব লৈছে। কেক বনোৱাৰ আগতে ঠাণ্ডা খাই লওঁ, গৰম যিহেতু। মানুহজনে আহিছে কামৰ পৰা, ঠাণ্ডা খাই লওঁ। ঠাণ্ডা খাই লওঁ। ইয়াতে মই ভাঙি লৈছোঁ 3টা ডিম। আপোনালোকক দেখাব নোৱাৰিলোঁ যিহেতু মোৰ মানে মোবাইলটো থৈ ল'বলৈ কোনো সুবিধা নাই। এতিয়া ডিম মই ইয়াতে ময়দাখিনি উলিয়াই মই এনেকৈ চালি লৈছিলোঁ ইয়াত। ইয়াতে দিম এবাটি ময়দা। ফাৰ্ষ্ট আমি ডিম আৰু ময়দাখিনি ভালকৈ মিশ্ৰণ কৰি ল'ম। আপোনালোকে দেখিছে ডিম আৰু ময়দাখিনি কিমান ধুনীয়াকৈ মিহলি হৈ গৈছে। এতিয়া মই ইয়াত দিম এবাটি চেনি।
তাৰপিছত দিম এতিয়া আধা 3/4 এভাগ ৰিফাইনটো বেছিকৈ দিয়াটো ভাল নহয়। এতিয়া এইখিনি খুব ধুনীয়াকৈ মিহল কৰি এয়া মই খুব ধুনীয়াকৈ ফেটি লৈছোঁ। চব ধুনীয়াকৈ ফেটি লোৱা হৈছে আৰু আপুনি প্ৰায় 10 মিনিটমান সময় এনেকৈ ফেটি থাকিব, যেতিয়ালৈকে এনেকৈ চামুচখনৰ পৰা এনেকৈ খাই নাযায়। এইখিনি বাৰু ফেটি আছোঁ। ইয়াত এতিয়া মেইন বস্তুটো দিয়াই হোৱা নাই, দিবলৈ লৈছোঁ বেকিং। ইয়াত আমি 1 চামুচ বেকিং দিম। তাৰপিছত এয়া ইলাচি অকণমান খুন্দি দিছোঁ, গোন্ধটো ভাল আহিবলৈ, ডিমৰ গোন্ধটো যাতে নাহে। এইখিনি ধুনীয়াকৈ ফেটি ল'ব। এয়া চাওক মোৰ ধুনীয়াকৈ ফেটি লোৱা হৈ গৈছে, চামুচখনৰ পৰা এনেকৈ খাই গৈছে। তাৰপিছত মই ইয়াতে এটা সৰু টিফিন বাতি লৈছোঁ, তাত অকণমান তেল লাগি নধৰিবৰ কাৰণে তেলখিনি হাতেৰে ধুনীয়াকৈ মিহলি কৰি ল'ব। বাতিটো তেলৰ পিছত অকণমান ময়দা এনেকৈ গোটেই বাতিটোতে ধুনীয়াকৈ সানি ল'ব। তাৰপিছত টিফিন বাতিটো ধুনীয়াকৈ এইখিনি দি ল'ব ধুনীয়াকৈ। এতিয়া বাতিটো অকণমান ঠকৰিয়াই লৈছোঁ যাতে বাবলছখিনি ওলাই আহে। কেৰাহীখন অকণমান গৰম হ'বলৈ দিছোঁ, গেছটো অন কৰি। এইখিনি ধুনীয়াকৈ ঠকৰিয়াই দিলোঁ, ধুনীয়া হৈ গৈছে, বাবলছখিনি ওলাই আহিছে। কেৰাহীখন গৰম হ'বলৈ দিছে। তাৰপিছত ইয়াতে এটা মই ষ্টেণ্ড বহাই দিম। এইটো কেৰাহীতে অতি সহজে কুকাৰ বা অভেনৰ প্ৰয়োজন নাই, এইটো ইয়াত বহাই দিম। এতিয়া এইটো অকণমান বেকা হৈছে। এতিয়া মই ইয়াক ঢাকি দিম। এখন মানে ঢাকনা নাই, কাঁহী এখনে ধুনীয়াকৈ খাই যায়গৈ। ইয়াতে ঢাকি দিম মই এনেকৈ। ঢাকি কমেও 45 মিনিটমান সময় ৰাখি দিব। গেছটো ল' ফ্লেম কৰিছোঁ। এতিয়া মোৰ এতিয়া কেকটো 30 মিনিটমান হৈ গৈছে। ঢাকনখন উদঙাই চাওঁচোন কি হৈছে। ৱাও, অকণমান চুৰিখনে খুচি চাওঁ, অকণমান লাগে দেখিছে এয়া মাজতো। আৰু 10 মিনিটমানৰ পিছত আপোনালোকক দেখাই আছোঁ। কেকটো আৰু 10 মিনিটমান লাগিব। 10 মিনিটমানৰ পিছত হ'ব। আৰু এইপিনে আমাৰ বেটা আৰু দেউতাকে মোবাইল চাই আছে। কৈ দিয়া কিবা এটা। কেক খাবানে? খাবা? কেকটো হ'লে আকৌ দেখাই আছোঁ। এইফালে আমাৰ কেক হৈ গৈছে, চাব পাৰে। বহুত ধুনীয়া, কালাৰটো বহুত ধুনীয়া হৈছে। কেকটো বহুত কোমল হৈছে। ঠাণ্ডা হওক, কাটি মেলি দেখাম আপোনালোকক। এতিয়া
অ' কি হ'ল মোৰ অ' হা অঁ তুমি কৈ দিয়া আকৌ তুমি কৈ দিয়া আকৌ অঁ কেক হৈছে সি বোলে কেক কাটিব হেনো বোলে বাৰ্থডে নহয় এনেই কেক কাটিব হাঁহি দিয়া টিক 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 হাঁহি দিয়া হাঁহি দিয়া লগে হাঁহি দিয়া টিক 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 হাঁহি দিয়া এইফালে আমাৰ দাদা এতিয়া আমাৰ ঘৰত আলহী আহিলে এইপিনে নবৌ দাদা অকণমানিজনী এইপিনে মোৰ কেক ধুনীয়াকৈ কমপ্লিট হৈ গৈছে কালাৰটো ইমান ধুনীয়া হৈছে আপোনালোকে টেষ্ট কৰি চাব এনেকৈ বনাই অঁ কাটা অঁ কাটা এখন অঁ ক্লেপ বজাব লাগিব যে ক্লেপ বজাই দে অঁ হেপী বাৰ্থডে টু ইউ অঁ তাৰ আজি একো বাৰ্থডে নহয় ই কেক বনোৱা দেখি তাৰমানে কেক বনোৱা দেখিলেই বাৰ্থডে বুলি কাটিব লাগে ত' মই আলহীক চাহ পানী দিওঁ আজিলৈ ভিডিঅ'টো বাই বাই